নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ। সতী জয়মতী, যাক আমি জয়মতী কুঁৱৰী বুলিও জানো। জয়মতী কুঁৱৰীৰ জন্ম হৈছিল সপ্তদশ শতিকাৰ মাজভাগত শিৱসাগৰ জিলাৰ মাধুৰী গাঁৱত। তেওঁৰ পিতৃ লাইথাপেনা বৰগোহাঁই আৰু মাতৃৰ নাম আছিল চন্দ্ৰদাৰু। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে যদি আপুনি জানিব বিচাৰে বহুতো নজনা কথা, তেন্তে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক সকলোবোৰ নটিফিকেশ্যন পোৱাৰ বাবে। লাইথাপেনা বৰগোহাঁই আছিল আহোম ৰাজ্যৰ ৰাজবিষয়া। লাইথাপেনা বৰগোহাঁইৰ 12 গৰাকী পত্নী আছিল। জয়মতী আছিল তেওঁৰ প্ৰথম পত্নী চন্দ্ৰদাৰুৰ জীয়ৰী। জয়মতীৰ মুঠ 24জন ভাতৃ, 11 গৰাকী মাতৃ আৰু 12 গৰাকী ভগ্নী আছিল। জয়মতীয়ে চকলং বিবাহৰ দ্বাৰা তুংখুগীয়া পৰিয়ালৰ গোবৰ ৰজাৰ পুত্ৰ গদাপাণিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁলোকৰ সাংসাৰিক জীৱন অতি সুখৰ আছিল যদিও পিছলৈ সেই সুখ বেছি দিনলৈ নিটিকিল। তেওঁলোকৰ লাই আৰু লেচাই নামে 2 পুত্ৰ সন্তান আছিল। জয়মতীৰ স্বামী গদাপাণি আছিল অতি সুন্দৰ, সুঠম আৰু গতিশীল যুৱক। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও তেওঁ নিজকে ৰাজনৈতিক দক্ষতা আৰু দূৰদৰ্শিতা থকা নিজকে ৰজা হোৱাৰ যোগ্য বুলি প্ৰমাণ কৰিছিল। 1679 চনৰ পৰা 1681 চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল স্বৰ্গদেউ ৰত্নধ্বজ সিংহ। সেই সময়ৰ গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজ প্ৰতিনিধি আছিল লালুকসলা বৰফুকন। লালুকসলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিকফাক নতুন ৰজা পাতে। সেই সময়ত চুলিকফাৰ বয়স আছিল মাত্ৰ 14 বছৰ। ইমান কম বয়সতে ৰজা হোৱাৰ বাবে তেওঁক ল'ৰা ৰজা নাম দিয়া হৈছিল। তেওঁৰ শাসনকালত লালুকসলা বৰফুকনে নানান দুষ্কাৰ্য সাধন কৰিছিল। ল'ৰা ৰজাক ৰাজপাটত বহুৱাই লালুকসলা বৰফুকনে নিজৰ মতে অতি নিশংস শাসন চলাইছিল। জনসাধাৰণৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ চলাইছিল। আহোম ৰাজবংশৰ কোঁৱাৰসকলক অংগক্ষাত কৰিছিল। বহুতো ৰজা হোৱাৰ যোগ্য কোঁৱাৰক হাত ভৰি কাটি ঘূণীয়া কৰিছিল। প্ৰায় 27জন যোগ্য ৰাজকুমাৰ, ৰাজকুমাৰী আৰু 2জন ৰজাক হত্যা কৰা হৈছিল। সেই সময়ত অসমত সম্পূৰ্ণ অনিয়ম চলিছিল। গোটেই ভৱিষ্যত ভয়ানক আৰু অন্ধকাৰৰ দিশে গতি কৰিছিল। এনে বহুত অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ গদাপাণি কোঁৱাৰেই আছিল সকলোৰে আশা ভৰসাৰ থল। গদাপাণি কোঁৱাৰ ৰজা হোৱাৰ সপোন দেখিছিল সকলোৱে। সেয়েহে গদাপাণি লালুকসলা বৰফুকনৰ পৰা ৰক্ষা পাবলৈ পলাই যোৱাটো অতি আৱশ্যক আছিল। জয়মতীয়ে বিশ্বাস কৰিছিল যে লালুকসলা বৰফুকনৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই এদিন গদাপাণিয়ে ৰাজ্যলৈ শান্তি ঘূৰাই আনিব। সেইবাবে ৰজাৰ চোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলুৱাই পঠাইছিল। গদাপাণিয়ে তেওঁৰ পত্নী জয়মতীৰ পৰামৰ্শ অনুসৰি নগা পাহাৰলৈ পলাই যায়। নগা পাহাৰলৈ গৈ গদাপাণিয়ে এগৰাকী নগা ছোৱালী ডালিমীৰ ঘৰত আশ্ৰয় লয়। ডালিমীৰ প্ৰেম আৰু যত্নত কোঁৱাৰ তাতেই থাকিবলৈ লয়। আনফালে ল'ৰা ৰজাৰ সৈন্যসকলে গদাপাণিক বিচাৰি বিচাৰি ভাগৰি পৰিছিল। অৱশেষত গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতী কুঁৱৰীক ৰজাৰ ওচৰলৈ ধৰি নিয়ে। জয়মতী কুঁৱৰীক ৰাজসভাত থিয় কৰাই সোধপোছ কৰাৰ পিছতো কুঁৱৰীয়ে কোনোপধ্যেই স্বামীৰ কথা প্ৰকাশ নকৰিলে। গদাপাণিৰ ঠিকনা উলিয়াব নোৱাৰি লালুকসলাই জয়মতীক শাস্তি প্ৰদান কৰিবলৈ আদেশ দিয়ে। লালুকসলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেয়েহে জয়মতীক অসমৰ শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰলৈ লৈ যোৱা হ'ল। তাত কেতকৰা নামৰ এবিধ বিষাক্ত কাঁইটীয়া উদ্ভিদত জয়মতী কুঁৱৰীক বান্ধি দিয়া হ'ল। লালুকসলাই চাওদাঙৰ হতুৱাই জয়মতীক নানান প্ৰকাৰৰ শাস্তি প্ৰদান কৰিলে। ইয়াৰ পিছতো জয়মতী কুঁৱৰীয়ে স্বামীৰ ঠিকনা ক'বলৈ মুখ নুখুলিলে। জয়মতীয়ে তেওঁৰ স্বামীৰ অৱস্থান প্ৰকাশ নকৰাত অত্যাচাৰৰ তীব্ৰতা বৃদ্ধি পাবলৈ ধৰিলে। স্বামী আৰু দেশৰ হকে জয়মতী কুঁৱৰীয়ে সমস্ত দুখ বেদনা হাঁহিমুখে গ্ৰহণ কৰি গ'ল। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰিলগৈ। পত্নীৰ দুখত গদাপাণিয়ে ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহিল। এজন অচিনাকি মানুহৰ ৰূপত আহি তেওঁ জয়মতীক কৈছিল, হেৰা মানুহজনী, কিয়নো ইমান শাস্তি খাব লাগে? তুমি তোমাৰ স্বামীৰ কথা কৈ নিদিয়ানো কিয়? গদাপাণিয়ে এনেদৰে বহুতবাৰ শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁৰ স্বামীক চিনিব পাৰিলে আৰু ক'লে, মই মোৰ স্বামীৰ কথা কেতিয়াও নকওঁ। আপুনি অতি সোনকালেই ইয়াৰ পৰা আঁতৰি যাওক। জয়মতীৰ কথা শুনি মনৰ দুখত গদাপাণি কোঁৱৰেও সেই ঠাই ত্যাগ কৰি পুনৰ নগা পাহাৰলৈ উভতি গ'ল। এনেদৰে 14 দিনৰ নিৰন্তৰ শাৰীৰিক অত্যাচাৰৰ পিছত 1679 চনৰ 27 মাৰ্চত জেৰেঙা পথাৰত জয়মতী কুঁৱৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। জয়মতী কুঁৱৰীৰ মৃত্যুত গোটেই আহোম জনসাধাৰণৰ মাজত শোকৰ ছাঁ পৰে। আহোম ৰাজবংশ ৰক্ষাৰ স্বাৰ্থত জয়মতী কুঁৱৰীয়ে হাঁহি মুখে নিজৰ জীৱন ত্যাগ কৰে।
আনফালে ৰাজসভাৰ বিবাদত লালুকখলা বৰফুকনক হত্যা কৰা হ'ল। কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই এজন যোগ্য কোঁৱৰক ৰজা পাতিবলৈ মনস্থ কৰে। সেই মৰ্মে কামৰূপৰ ৰাণী অঞ্চলত আত্মগোপন কৰি থকা গদাপাণি কোঁৱৰক মাতি আনি ৰজা পতা হয়। ল'ৰা ৰজা ওৰফে চুলিকফাক নামৰূপলৈ নিৰ্বাসন দিয়া হয়। পাছলৈ তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়। এনেদৰেই জয়মতী কুঁৱৰীয়ে তেওঁৰ স্বামী আৰু ৰাজ্যক শেষ নিশ্বাসলৈকে সুৰক্ষা দিছিল। জয়মতী কুঁৱৰীৰ এনে ত্যাগৰ ফলতেই পুনৰ আহোম ৰাজবংশলৈ শান্তি ঘূৰি আহিছিল। তেওঁৰ স্বামী আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু দায়িত্ব অসমত সুপৰিচিত, যাৰ ত্যাগ আৰু আদৰ্শৰ কথা শুনিলে আজিও গাৰ নোম শিয়ৰি উঠে, যাৰ আদৰ্শই অসমবাসীক আজিও গৌৰৱান্বিত কৰে। যোৱা কেইবা শতিকা জুৰি তেওঁক এগৰাকী দেশপ্ৰেমী আৰু শ্বহীদ হিচাপে স্মৰণ কৰা হয়। গোটেই অসমত তেওঁক আদৰ্শ পত্নী, মাতৃ আৰু নাৰীগুণৰ প্ৰতীক হিচাপে পূজা কৰা হয়। মাতৃৰ স্মৃতি ৰক্ষাৰ্থে স্বৰ্গদেউ ৰুদ্ৰসিংহ ওৰফে লাই 1697 খ্ৰীষ্টাব্দত জেৰেঙা পথাৰৰ ঠাইটুকুৰাত জয়সাগৰ পুখুৰী খুন্দুৱাই পুখুৰীৰ পাৰতেই জয়দৌলো নিৰ্মাণ কৰোৱায়। ৰুদ্ৰসিংহ 1704 আৰু 1705 চনত জয়সাগৰ পুখুৰীৰ পাৰত শিৱ মন্দিৰৰ সন্মুখত ফাকুৱা দৌল সজায়। অসমত প্ৰতি বছৰে জয়মতীৰ ত্যাগ আৰু আদৰ্শক স্মৰণ কৰি 27 মাৰ্চ তাৰিখে জয়মতী দিৱস পালন কৰা হয়। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।